থাকিব বিচাৰে কিন্তু সুবিধাখিনি পোৱা নাই ইয়াত সাৰ্কেল অফিচ আছে এইটো ঠিকমতে চলিছেনে নাই ব্লক অফিচত কি হৈ আছে এই গোটেই কথাটো লৈ পেলাই মই ৰাইজক লগ কৰিবলৈ আহিছোঁ আৰু ইয়াৰ অতি শীঘ্ৰে আহিম বাকীখিনি অফিচ ভিজিট কৰিম আৰু মই আশা কৰিছোঁ ইয়াত যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে ঠিকমতে চলিব লাগে ৰাইজে বিচাৰিছে যে সব ভাল হ'ব লাগে গতিকে অফিচাৰবিলাক ভাল কাম কৰিব লাগে উন্নয়ন আনিব লাগে স্যাৰ বিষয়া কৰ্মচাৰীবিলাক সময়মতে স্যাৰ অফিচত উপস্থিত নহয় স্যাৰ 12টা 1টা বজাত হয় স্যাৰ উপস্থিত তেখেতসকলৰ গুৰুবিলাক তেনেকৈ শিকাই দিছে কি 12টা 1টাত আহিলেই হ'ব বুলি কেনে এতিয়া লাহে লাহেকৈ এইবিলাক পৰিৱেশ চেঞ্জ হৈ যাব এতিয়া নিজৰ সময়ত অফিচত আহিব লাগিব নহ'লে চাকৰি এৰি যাব লাগিব কাৰণ তেখেতসকলক পাব্লিক ছাৰ্ভেণ্ট বুলি কোৱা হৈছে গতিকে পাব্লিকে তেখেতক আহি দৰ্জাৰ সন্মুখত ৰখি থাকিব এনেকুৱা দিন নাই আৰু যদি কোনোবা মই নিজেও ভিজিট কৰি আছোঁ আমাৰ সকলো ভিজিট কৰি আছে এতিয়া আমি তেখেতসকলক আহ্বান কৰি আছোঁ কি ভালমতে কাম কৰক পিছত যেতিয়া দেখা পাম কি পাব্লিকে মানে ৰখি আছে কোনোবা এজনে আহি পোৱা নাই তেতিয়া একশ্যন লোৱা হ'ব স্যাৰ যিহেতু বিধানসভা নিৰ্বাচন আহিছে স্যাৰ মিত্ৰজোঁট একে থাকিব নেকি স্যাৰ বিধানসভা নিৰ্বাচন বহুত স্পীডত কথাবিলাক সুধি আছে গতিকে মোক অলপ চিন্তা কৰিবলৈ সময় দিয়ক লাহে লাহে উত্তৰ দিম